আজি হৈছে গৰু বিহুৰ দিনাখন কি কৰিব লাগে আপোনালোক সকলোৱে জানিয়ে। এয়া লৈ পিনে মই গৈছো গৰুক গা ধোৱা চাবলৈ, বাপা গৈছে আগতে। এইটো এটা অসমীয়া সংস্কৃতিৰ পৰম্পৰা, আমি আগৰ পৰাই দেখি আহিছো। আৰু আজি গৰু বিহুৰ দিনাখন এনেকৈ গৰুক গা ধুৱাই দীঘলতি পাতেৰে কোবাব লাগে আৰু লাও বেঙেনাৰ মালাটো খুৱাই ক'ব লাগে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, এনেকৈ ক'ব লাগে। এয়া দাদাই তেনেকৈ কৈ আছিলে। এইফালে চাওকচোন, মই নদীটোত নামি দিলো পানী কিমান আছে চাবৰ বাবে। পানী বহুত আছিলে। গৰুবিলাকক সদায় পূজা কৰিব লাগে আমি সকলোৱে, কিন্তু আজি এটা বিশেষ দিন যিহেতু গৰু বিহু। গৰুকেইটাক গা ধুই অনাৰ পিছত পথাৰত লৈ নাযায়, ঘৰত লৈ আহে আৰু আমি ধূপ ধূনা চাকি বন্তি জ্বলাই বিচনীৰে বিচি পিনে এনেকৈ স্বাগতম কৰিব লাগে আৰু আজি নতুন পঘাৰে বান্ধিব লাগে। গৰুক পূজা কৰা হোৱাৰ পিছত আমি সকলোৱে দৈ চিৰা খালো। তো আজিৰ কাৰণে ইমানে, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। টাটা।